বন্ধুসকল আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। 1 লাখ যুৱক যুৱতীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 1 লাখ যুৱক যুৱতীক চৰকাৰে আগবঢ়াব 2 লাখ টকাকৈ। বন্ধুসকল পোনপটীয়াকৈ বেংক একাউণ্টত চৰকাৰে জমা কৰি দিব এই ধন। আৰু আপোনালোকে কেনেকৈ পাব পাৰিব, কোনে কোনে লাভ কৰিব এই চৰকাৰৰ সাহায্য। অসমত নিবনুৱা যুৱক যুৱতীৰ সংখ্যা ক্ৰমাতে বাঢ়িব ধৰিছে আৰু তেখেতসকললৈ এটা ভাল খবৰ, বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু তেখেতসকলক যাতে ঘৰতে বহি নাথাকি নিবনুৱা যুৱক যুৱতীসকললৈ প্ৰদান কৰিব তেখেতলোকে 2 লাখ টকাকৈ। অসমৰ 1 লাখ নিবনুৱা যুৱক যুৱতীক প্ৰদান কৰিব তেখেতে 2 লাখ টকাকৈ, আৰু সেই টকাৰে তেখেতলোকে ব্যৱসায় কৰিব পাৰিব। তাৰ বাবে অসমৰ 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই টকা বেংকৰ পৰা ল'ব নালাগে, চৰকাৰৰ পৰা এই টকা আমি দিম। তেওঁলোকে ব্যৱসায় কৰিব। যিসকলৰ ৰেচন কাৰ্ড নাছিল সেইসকলে ৰেচন কাৰ্ড লাভ কৰিব অতি শীঘ্ৰেই চৰকাৰৰ তৰফৰ পৰা। অক্টোবৰ মাহলৈকে তেখেতসকলে ৰেচন কাৰ্ড লাভ কৰিব আৰু ৰেচন কাৰ্ডৰ লগত যিবিলাক সা সুবিধা আছে সকলোবিলাক তেখেতে লাভ কৰিব পাৰিব। সিদ্ধান্ত লৈছোঁ যে আমাৰ অসমত যিবিলাক পৰিয়ালৰ ৰেচন কাৰ্ড নাছিলে, যিবিলাক পৰিয়ালে বিনা পইচাত চাউল পোৱা নাই, সেই তেনে 40 লাখ ব্যক্তিক অহা আমি অক্টোবৰ মাহৰ ভিতৰত আমি ৰেচন কাৰ্ড দি দিম। আগবঢ়ো আমি তৃতীয়টো খবৰলৈ। আৰু তৃতীয়টো খবৰ হ'ল যিবিলাক মহিলা বৰ্তমান আত্মসহায়ক গোটত জড়িত আছে তেখেতসকললৈ এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ভাল খবৰ তেখেতসকলৰ বাবে আগবঢ়াইছে। আৰু তেখেতলৈ ভাল খবৰটো হ'ল অসমৰ যিবিলাক মহিলাই 40 লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত আছে তেখেতসকললৈ এটা ভাল খবৰ আগবঢ়াইছে। আৰু ভাল খবৰটো হ'ল যে তেখেতসকলক ঘৰতে বহি কিবা এটা যাতে ব্যৱসায় কৰিব পাৰে, সেইবাবে তেখেতক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়াব 10,000 টকাকৈ নিজা বেংক একাউণ্টত। লগতে গোটৰ পৰা যিবিলাক সা সুবিধা পাই আছে সকলোবিলাক তেখেতসকলে গ্ৰহণ কৰিব পাৰিব। তাৰ উপৰিও নিজাকৈ ব্যৱসায় কৰিবৰ বাবে তেখেতসকলক 10,000 টকাকৈ দিয়া হ'ব। আৰু যেতিয়া ব্যৱসায়টো ডাঙৰ হ'ব তেতিয়া তেখেতসকলে বেংকৰ পৰা লোন ল'ব পাৰিব। আৰু সেই লোনৰ যিবিলাক লোন ল'ব সেই লোনৰ অকল মূলটো ঘূৰাই দিব লাগে। আৰু তেখেতসকলে যিটো সুত হ'ব সুতটো নিজেই অসম ৰাজ্য চৰকাৰে প্ৰদান কৰিম বুলি ঘোষণা কৰে। কাৰ্বি আংলঙত গৈ এই ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ বাবে আত্মসহায়ক গোটৰ লগত জড়িত প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গ্ৰুপত যি পাম পাই থাকিম, কিন্তু গ্ৰুপত পোৱা টকাৰ উপৰিও আপোনালোকৰ বেংক একাউণ্ট নম্বৰ ল'ম আৰু আপোনালোকৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিম, যাতে আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে। বন্ধুসকল পুৱাৰ এই 3টা খবৰ আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। আৰু কেনে পালে সকলোৱে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমাৰ চেনেলটো নতুনকৈ আহিলে এনেকুৱা আপডেটসমূহ পাই থাকিবৰ বাবে নিশ্চয় ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অলত দবাই থৈ যাব। আৰু এটা এনেকুৱা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।